রাষ্ট্রীয় নাগরিকপঞ্জীর চূড়ান্ত তালিকা অর্থাৎ এনআরসিৰ ফাইনেল লিষ্ট 31 জুলাই 2019 প্ৰকাশ পাব। এতিয়া প্ৰশ্ন হ'ল এনআৰসিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে কি কৰিব লাগিব। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে এক বিশেষ জৰুৰী ঘোষণা কৰিছে। সবিশেষ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ আগতে ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু চেনেলটোলৈ যদি প্ৰথম তেন্তে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমে আপোনালোকক জনাওঁ যে এনআৰসিত অন্তৰ্ভুক্ত নোহোৱাসকলৰ ওপৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লৈছে এক বিশেষ ব্যৱস্থা। বিদেশী ন্যায়াধিকৰণৰ আবেদনৰ কাৰণে লোৱা হৈছে এই ব্যৱস্থা। এক ৰাজপত্ৰিত জাননীৰ যোগেদি বিদেশী ন্যায়াধিকৰণ নিৰ্দেশ 1964 সংশোধন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। এতিয়াৰ পৰা নতুন সংশোধনসমূহক বিদেশী ন্যায়াধিকৰণ সংশোধন নিৰ্দেশ 2019 হিচাপে জনা যাব। গতিকে বিদেশী ন্যায়াধিকৰণৰ নতুন সংশোধনসমূহ কি সম্পূৰ্ণ মই এই ভিডিঅ'টোত আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে নতুন নিয়ম অনুসৰি আবেদনকাৰীয়ে এনআৰসি কৰ্তৃপক্ষৰ পৰা ৰিজেকশ্যন অৰ্ডাৰ অৰ্থাৎ চাৰ্টিফাইড কপিলৈ কাষ চাপিব লাগিব বিদেশী ন্যায়াধিকৰণৰ। অৱশ্যে ন্যায়াধিকৰণৰ কাষ চাপিবলৈ উপযুক্ত কাৰণ নিশ্চয় থাকিব লাগিব। দ্বিতীয়তে আবেদনকাৰীয়ে স্বয়ং নতুবা আইনী প্ৰতিনিধি নতুবা অন্য পৰিচিত ব্যক্তিৰ যোগেদি অনুমতি সাপেক্ষে ন্যায়াধিকৰণৰ কাষ চাপিব পাৰিব। জিলা উপায়ুক্তক ৰাজ্য চৰকাৰে প্ৰয়োজন সাপেক্ষে এজন অধিবক্তা নিযুক্তি দিব পাৰে। তৃতীয়তে গোচৰ ৰুজু হোৱাৰ পাছত ন্যায়াধিকৰণে জিলা উপায়ুক্তক এনআৰসিৰ নথি বিচাৰি জাননী প্ৰেৰণ কৰিব লাগিব। উপায়ুক্তই জাননী প্ৰাপ্তিৰ 30 দিনৰ ভিতৰত সেই নথি প্ৰদান কৰিব লাগিব। চতুৰ্থতে বিদেশী ন্যায়াধিকৰণ বা আন কম্পিটেণ্ট অথৰিটিয়ে বিদেশী বুলি চিহ্নিত কৰা ব্যক্তিয়ে এনআৰসিত নাম নোহোৱাৰ অজুহাতত ন্যায়াধিকৰণৰ কাষ চাপিব নোৱাৰিব। ন্যায়াধিকৰণে গোচৰ ৰুজু হোৱাৰ 120 দিনৰ ভিতৰত দিব লাগিব চূড়ান্ত ৰায়দান। অৰ্থাৎ এনআৰসিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাসকলে বিদেশী ন্যায়াধিকৰণৰ নতুন সংশোধিত নিয়ম অনুসৰি আবেদন কৰিব লাগিব আৰু বিদেশী ন্যায়াধিকৰণে এটা গোচৰ 120 দিনৰ ভিতৰত নিষ্পত্তি কৰি ৰায়দান কৰিব লাগিব। গতিকে এই সন্দৰ্ভত আপোনালোকৰ মতামত তলত কমেণ্ট কৰিব জনাব। ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।